হাই গাইজ, এল পিৰ কাট অফ লৈ কিছু কথা পাতিব আহিছোঁ আজি আমি। কিছু কিছু কাট অফলৈ অসুবিধা হ'ব, যেনে কিছু কিছু ডিষ্ট্ৰিক্টত মেক্সিমাম অফ দ্য কেণ্ডিডেটে এপ্লাই কৰিছে। যেনেকৈ ধৰি লওক, এটা ক'ব পাৰিম শোণিতপুৰত তেনেকৈ নৰ্মেলি পষ্ট আছে অ' বি চিৰ কাৰণে 40টা, ইউ আৰৰ কাৰণে 223টা। চাইছে পষ্ট এখন বেছি আছে, মেক্সিমাম অফ দ্য কেণ্ডিডেটে শোণিতপুৰতে এপ্লাই কৰিছে। তাৰপিছত ঠিক তেনেকৈ ধৰিব পাৰোঁ ধুবুৰীত অ' বি চিৰ কাৰণে আছে 76 আছে, ইউ আৰৰ কাৰণে অ' বি চিৰ কাৰণে 112টা আছে। ডিব্ৰুগড়তো তেনেকৈ ইউ আৰত বেছি আছে। তো যিবোৰ পষ্ট বেছি চাইছে সেইবোৰত মেক্সিমাম অফ দ্য কেণ্ডিডেটে বেছিকৈ এপ্লাই কৰিছে। তাৰ ফলত কি হ'ব, যিটো আমাৰ কাট অফ থাকিব নৰ্মেল, তাতকৈ আমাৰ হয়তো বহুত বেছি দেখা পোৱা যাব। যিখিনি দেখা গৈ আছে যেনেকৈ এপ্লাই কৰাৰ ভিত্তিত, যে শোণিতপুৰ, নগাঁও, লখিমপুৰ আৰু মে বি ডিব্ৰুগড় বা গোৱালপাৰা আৰু ধুবুৰীতো ক'ব পাৰি 60+ থাকিব অ' বি চিৰ। 60+ থাকিব অ' বি চিৰ। ইউ আৰতো অকণ বেছি হ'বই বাৰু, কিন্তু অ' বি চি এম অ' বি চিৰো 60+ থকাৰ সম্ভাৱনাটো বহুত বেছি আছে বুলি ক'ব পাৰিম। কাৰণ মেক্সিমাম অফ দ্য ষ্টুডেণ্টে কেণ্ডিডেটে তাতে এপ্লাই কৰিছে, এখন ছেফ জোন, এখন ভাল জেগা, তাতে কৰিব। কিন্তু যিজনে ভাল নম্বৰ আছে তেওঁলোকৰতো বাৰু টেনশ্যন নাই, পাই যাব। যিজনে অকণ কম নম্বৰ আছে তেওঁলোকৰ কাৰণে অলপ অসুবিধা হৈ যাব। আৰু মোৰ মতে যদি এখন চাকৰি লাগে, তো আমি অলপ বেকৱাৰ্ড ছাইডত গৈ এপ্লাই কৰাটো মোৰ মতে ভাল হ'ব। যেনেকৈ চাউথ চালমাৰাত মেক্সিমাম কালি মই সেইদিনাখন এখন গ্ৰুপত পাইছিলোঁ যে কিছুমানে কৈছিলে চাকৰিয়ে নকৰোঁ, চাউথ চালমাৰাত নাযাওঁ বুলি ক'লে। তো তেনেকৈ নহয়, চাকৰি এখন যদি লাগে আপোনাৰ বৰ্তমান সময়ত, তেন্তে আপুনি চাউথ চালমাৰা যাবই লাগিব। কাৰণ চাউথ চালমাৰাৰ পষ্টটো ইমান বেয়া নহয় বাৰু। আপুনি যদি চাই, এছ টিৰ কাৰণে 25 আছে, এছ চিৰ কাৰণে 24টা আছে, অ' বি চিৰ কাৰণে 40টা আছে, ইউ আৰৰ কাৰণে 59টা আছে। পষ্টটো তেনেকৈ ইমান বেয়া নহয় চাউথ চালমাৰাত। আপুনি ধেমাজিৰ পিনে গৈও অ' বি চিৰ কাৰণে লাভ নাই, এছ চিৰো বেছি নাই, এছ টিৰটো বাৰু নায়েই। কিন্তু ইউ আৰ এবোৰে এপ্লাই কৰিব পাৰে, জেনেৰেলবোৰ যে 51 আছে। কিছু কিছু ডিষ্ট্ৰিক্ট এনেকৈ চাই ল'ব লাগিব, য'ত আপুনি নিজে চিন্তা কৰিব লাগিব। তিনিচুকীয়া চাব পাৰে, তিনিচুকীয়াত কাট অফ অলপ হাই যাব, এইটো হয়। কাৰণ তিনিচুকীয়াত প্ৰত্যেক বছৰে কাট অফ হাই গৈছে। আপুনি লাষ্ট প্ৰিভিয়াছ ইয়াৰবোৰৰ যদি আপুনি কাট অফবোৰ চায়, সম্ভৱতঃ কাট অফ হাই যাব। কিন্তু কিছু কিছু ইউটিউবত বা কিছু কিছু জেগাত কৈছে যে কাট অফ কম যাব, আশা বহুত কম আছে। আপুনি যদি ভাবিছে যে অলপমান কথাষাৰ শুনিবলৈ হয়তো বেয়া লাগিব পাৰে, বাট এইটো ৰিয়েলিটি হয় যে কাট অফ অকণ হাই যাব। কিন্তু হয়, কিছু কিছু ডিষ্ট্ৰিক্টত হয়তো কাট অফ বহুত কম যাব। কাৰণ এয়া মই ক'লোঁ, কিছু কিছু ডিষ্ট্ৰিক্টত যেনেকৈ বহুত হেঁচাকৈ একদম চাপ পৰিছে। যেনেকৈ নৰ্মেলি মই ক'ব বিচাৰিছিলোঁ, ক'লোঁ যে শোণিতপুৰত বা নগাঁৱত বা লখিমপুৰত পষ্ট চাই পেলাই সকলোবোৰ কেণ্ডিডেট তাত এপ্লাই কৰিব লাগিছে। তো সেই হয়তো কিছু কিছু ডিষ্ট্ৰিক্টত অলপ কাট অফ কম যাব পাৰে, নহ'লে মেক্সিমাম ডিষ্ট্ৰিক্টতে কাট অফ হাই যাব এল পিৰ কাৰণে। আৰু এটা কথা, মেক্সিমাম অফ দ্য লেডিজ যিবোৰ আমাৰ কেণ্ডিডেট আছে, সিহঁতে অলপ ছেফ জোন বিচাৰিব। নৰ্মেলি শোণিতপুৰ হওক, নগাঁও হওক, লখিমপুৰ হওক, সেইবোৰ ঠাইত সিহঁতে অলপ বেকৱাৰ্ড ছাইড যাব অলপ টান পায়। কাৰণ লেডিজ মানুহ অলপ টানো পায়, ধুবুৰী হওক বা ধেমাজি হওক বা সেইবোৰ ঠাইত অলপ যাবলৈ, চাউথ চালমাৰা হওক, এইবোৰ যাবলৈ অলপ টান পাব। কিন্তু যদি আপোনাৰ এখন চাকৰি লাগে, মই আকৌ কৈছোঁ, আপুনি এখন এনেকুৱা ঠাই এখন বিচাৰক, যদি লাগে, যদি নাম্বাৰ আপোনাৰ কম আছে, এপ্লাই কৰি চাব পাৰে। কাৰণ এইবোৰত নহ'লে বাকীবোৰত যেনেকুৱা আছে সেইবোৰত কাট অফ বহুত হাই যাব। সেইটোত আমি আশা কৰিও লাভ নাই অলপ কম নম্বৰ লৈ। কথাষাৰ শুনিবলৈ যদিও বেয়া, কিন্তু কথাষাৰ সঁচা হয়, সেইটো আপুনি বুজি পাব লাগিব নিজে। কাৰণ মিছা কৈ সান্ত্বনা দিও লাভ নাই যে নাই অ' বি চিৰ কাৰণে 45ত আহি যাব বা ইউ আৰৰ কাৰণে 52ত আহি যাব, সেইটো হ'ব নোৱাৰে। কাৰণ বহুত কেণ্ডিডেট আছে যে টেটত ভাল ভাল নম্বৰ লৈ পাছ কৰিছে। চ' সেইবোৰনো ক'ত যাব। বহুত এনেকৈ ষ্টুডেণ্ট আছে যে 100+ মাৰ্ক আছে টেটত, তো সেইবোৰৰ অবভিয়াছলি সিহঁতৰ অলপমান মাৰ্ক বেছি থাকিব। সেইকাৰণে যদি আপুনি এখন চাকৰি লাগে, অলপ বেকৱাৰ্ড ছাইডত যাওক, হয়তো চাকৰি আশাৰ অলপ থাকিব। যদি আপুনি ভাবিছে যে অলপ ছেফ জোনত বিচাৰিম, তেন্তে হয়তো কাট অফ বহুত হাই যাব,
এইটো আপোনালোকৰ হয়তো পৰৱৰ্তী সময়ত অলপ অসুবিধা হৈ যাব। ইমানখিনি আছিল আজি জনাবলৈ। বাকীবোৰ আপোনালোকৰ নিজৰ ডিচিশ্যন নিজে ল'ব, কোনখিনিত কি কৰিব লাগে। আৰু এটা কথা যে মেক্সিমাম ময়ো এতিয়া ক'লোঁ বা বহুতেই ক'লে যে এইটো ডিষ্ট্ৰিক্টত যাব পাৰে, এটা চবৰে এটা নিজৰ নিজৰ অপিনিয়ন হয়। একজেক্টলিটো কোনো ক'ব নোৱাৰে যে ক'ত বেছি যাব, ক'ত কম যাব। সেইটো নিজৰ বিবেচনা বুদ্ধিত আপোনালোকে নিজে কৰিব। আৰু সেইখিনিলৈ ক'লোঁ, আৰু বেষ্ট অফ লাক, যাতে ভালকৈ এখন চাকৰি পায় তাৰে কামনা থাকিল। ধন্যবাদ।